ঐ কি কৰি আছ তুমি হা বা মস্তি মাৰিছে নেকি ফেন চেন চলাই ফেন বন্ধ কৰিব দিছে নাই অধ্যক্ষই অধ্যক্ষই তুমি নাম নাজানো বুলি কৈছা আৰে নিউজত দি আছে পেপাৰে পত্ৰ টিভি চিভি চবতে ফেন বন্ধ কৰিব দিছে এতিয়া লাইনৰ বিল বাঢ়িছে বোলে ইউনিট বাঢ়াই দিছে অঁ ফেনখন বন্ধ কৰোঁ এতিয়া মই ফেন বন্ধ কৰি দিওঁ খালি ফেনৰ তলত শুই থাকে ফেন তলত শুই থাকিলে হ'ব নেকি কিয় অধ্যক্ষই কৈছি তুমি কি এনেকে শুই থাকিবা নেকি ফেন চেন চলাই পিনে হা গছৰ তলত যোৱা অধ্যক্ষ মাৰা গছ কেইডাল ৰুইছে বৃক্ষৰোপণ কেইডাল কৰিছে অধ্যক্ষই যোৱাকালি দেখিয়ে নাপালোঁ অসম চৰকাৰে এই যে বিশ্ব পৰিৱেশ দিৱস গ'ল কিবা গছ পুলি ৰোপণত লাগিছে নাই অসম চৰকাৰে নেশ্যনেল হাইৱে 37 চিনি পোৱা খানাপাৰা পৰা জালুকবাৰীলৈকে হাজাৰ গছ গছনি কাটি বৰবাদ কৰিছে 4 লেন বনোৱাৰ নামত ছাৰ্ভিচিং ৰোড গম পোৱা নাই কিন্তু তাৰে আগমুহূৰ্তত প্ৰি প্লেন কিবা আছিলে চৰকাৰৰ গছ কেইডাল দিছে তাতে অক্সিজেনৰ অভাৱ আছে নাই কাৰ্বন ডাই অক্সাইড বাঢ়ি গৈছে নাই পিছত আকৌ কৰোণা হাবি যাবি এনেকুৱা বিষাক্ত বীজাণু আহিব নাই কিন্তু চৰকাৰৰ সজাগতাৰ অভাৱ কিয় জানে ৰাইজ এই যে চৰকাৰে ইলেক্ট্ৰিচিটি বিল ভৰাব চাই আছে আৰু অনলাইনত ৰিচাৰ্জ কৰাবলৈ চাই আছে মানুহক গায়ে ভুঁয়ে যিমান মানুহ আছে সকলোৰে হাতত আপোনাৰ কি দিব গৈছে ডাঙৰ মোবাইল দিব গৈছে এণ্ড্ৰইড মোবাইল কিহৰ কাৰণে এণ্ড্ৰইড মোবাইল দিব গৈছে তাৰ পৰা কোম্পানীৰ ফালে GST পাব ষ্টেট GST চেণ্ট্ৰেল GST প্লাছ কমিশ্যন এক্সট্ৰা খাব কোম্পানীবিলাকৰ পৰা আৰু ইলেক্ট্ৰিচিটিৰ বিষয়ে বুজাই দিছোঁ আপোনালোকে জানেনে ইলেক্ট্ৰিচিটিৰ বিল ভৰোৱাৰ মেইন ৰহস্য সেই ৰহস্য এই যে আজি চাওক অসমৰ চুকে কোণে ষ্ট্ৰীট লাইট দেখা পাব অফিচবিলাকত চৰকাৰী অফিচবিলাকত এটাৰ তলত দুটাকৈ দেখা পাব ফেন একোটা ৰুমত কিন্তু পাব্লিকে এখন ফেন লগাব নাপায় মই কৈ আছোঁ বিচনী মাৰিম কৈ আছোঁ শুনা তাৰোপৰি অফিচত AC গাড়ীত AC সকলোতে AC কিহৰ কাৰণত এই বিলবিলাক কি বাপেকৰ ঘৰৰ পৰাই দিয়ে নেকি আমি জনপ্ৰতিনিধি আমি কি কৰিছোঁ নিৰ্বাচন কৰিছোঁ অসমত 126 গৰাকী সেই 126 গৰাকীৰ কোনোবা 4জন 5জন MLA বা জনপ্ৰতিনিধিয়ে আমাৰ অসমৰ ৰাইজৰ হকে মাতিছে জানো এতিয়া চোৱা মই বুজাই দিছোঁ তেওঁলোকে টকাবিলাক ইলেক্ট্ৰিচিটি বিল বেছিকৈ বঢ়োৱাত বা অন্যান্য কিহৰ কাৰণে তেওঁলোকে পাছ কৰে বিলবিলাক বা এমেণ্ডমেণ্ট কৰে তাৰ ৰহস্যটো জানানে নাজানো তাৰ আটাইতকৈ ডাঙৰ ৰহস্য চাবা ধৰি ল'লোঁ অসমৰ বিভিন্ন বিষয়ববীয়া অফিচবিলাকত চৰকাৰী অফিচৰ কথা কৈছোঁ খুদ DIG অফিচত 55 লাখ টকা দিব আছে DG অফিচত দেৱেন দত্ত ছাৰে উত্থাপন কৰিছে যোৱাকালি দেৱেন দত্ত ছাৰে উত্থাপন কৰিছে কিন্তু বিমল বৰাৰ দিনৰে ঘটনা এইটো বিমল বৰাই উত্তৰ দিব নোৱাৰিলে আৰু এতিয়া গাৰোচা মহিলাগৰাকী মন্ত্ৰী ডাঙৰীয়ানীয়ে কৈছে এইবিলাক যে বঢ়াব আছে ইয়াৰ আগত এটা ডাঙৰ অংক আছে যিমান ষ্ট্ৰীট লাইট হওক বা অফিচৰ এইবিলাক যে চলাই আছে AC হাবি জাবি ফেনবিলাক তেওঁলোকে কেতিয়াও জীৱনত বিচনী মাৰি পাইছেনে অফিচত তেওঁলোকে নাপায় কাৰেণ্ট গ'লে হাহাকাৰ লাগে তেওঁলোকৰ কিন্তু কাৰেণ্ট নাকাটে কিহৰ কাৰণত কাৰণ তেওঁলোকে ধৰক ছাপ'জ 10,000 কৰোৰ টকা ARCBক দিব আছে কিন্তু তেওঁলোকৰ কোনোদিনা সংযোগ কাটিছে জানো কাটা নাই কিন্তু আমাৰ পাব্লিকৰ এসপ্তাহ বা 10 দিন টাইম দি তাৰপিছত কাটি দি থৈ আহিছে কাৰণ পাব্লিকক কাটিলে একো কৰিব নাই কিন্তু তেওঁলোকৰ যদি কাটিব যায় তেওঁলোকৰ ARCB APDCL বাদ দিয়ক গোটেই শেষ গতিকে তেওঁলোকে এটা খেল খেলিছে কি ছাপ'জ 10,000 কোটি টকা দিব আছে তেওঁলোকে এওঁলোকৰ লগত মিল হৈ কৈছে তোমালোকে এইটো কাম কৰা 2 টকা 3 টকাকৈ পাৰ ইউনিট বঢ়াই লওঁ অসমত কিমান উপভোক্তা আছে চাই লওঁ সেই উপভোক্তাৰ পৰা কি কৰিছে 50,000 কৰোৰ টকা অলৰেডি কালেক্ট কৰাই দিছে 2-3 টকাকৈ বঢ়াই বা এই যে মিটাৰবিলাক চেঞ্জ কৰিব তাতে মিটাৰ কোম্পানীৰ লগত বা এই যে অনলাইনত ৰিচাৰ্জ কৰিব GST পাব কিবা পাব হাবি যাবি এইবিলাক ডাঙৰ মোটা অংকৰ এটা ৰহস্য লুকাই আছে এতিয়া কথা হ'ল কি তেওঁলোকে যে এই যে মোটা অংকটো 50,000 কোটি টকা দিলে 2-3 টকাকৈ উঠাই তেওঁলোকে কিমান দিব আছে 10,000 কোটি টকা ARCB কি কৰিব তেওঁলোকে 1 টকা নিদিয়ে 10,000 কোটি টকা মাইনাছ হৈ গ'ল আৰু এই 40,000 কোটি টকা যে এক্সট্ৰা আহিল তাৰে 10,000 কোটি মান হয়তো চৰকাৰে বিষয়ববীয়া কোনোবাজনক দি দিব
দি দিলে কি হ'ল আৰু থাকি গ'ল কি 30,000 কোটি টকা পাব আছিল 10,000 কোটি টকা কিন্তু ব্লেক বিজনেছ কৰিলে কিমান 30,000 কোটি টকা এইটো হ'ল বৃহৎ বিজনেছ এটা চৰকাৰী আমাক মাৰিয়েতো খাই আছে চৰকাৰে পৃথিৱীত সকলো ক্ষেত্ৰতে এটা বিজনেছ আমাৰ ভোটৰে জয় হৈ পিনে আজি তেওঁলোকে সেই আসনখন পাইছে কিন্তু যে আমাকে গুৰুত্ব নিদিয়ে আমাকে মাৰে আৰু যিকোনো ডিপাৰ্টমেণ্টেই হ'ল বিজনেছ মাৰ্কেটিং এডুকেশ্যন হওক এগ্ৰিকালচাৰ হওক হৰ্টিকালচাৰ হওক বা ASEB হওক যিকোনো ডিপাৰ্টমেণ্ট আমি সাধাৰণভাৱে ধৰক পাণ দোকান এখন দিওঁ নহয় ৰাইজ গেলামাল দোকান এখন দিওঁ বা কিবা এখন দিওঁ আমি প্ৰডাক্ট বিক্ৰী কৰোঁ বা কিবা এটা কৰোঁ ঠিক তেনেকৈ ASEB এটা বিজনেছ কাৰণ তেওঁলোকে ছাপ্লাই দিছে আমাক কাৰেণ্ট এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এটা বিজনেছ তেওঁলোকে শিক্ষাদান কৰাইছে কাৰোবাৰ থ্ৰুদি তাৰ সলনি লৈ গৈ আছে লুটি পুটি এতিয়া তেওঁলোকে আমাক কি কৈছে বিচনী মাৰিব দিছে মই কিন্তু নিশ্চয় সঁচা নে অধ্যক্ষ ডাঙৰীয়া বা সেই মন্ত্ৰীবিলাকে যেতিয়া এছেম্বলিত মিটিং বহে কিয় ফেন লাগে কিয় AC লাগে চব বন্ধ কৰি দিয়ক কাৰণ উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ নিজে আগতে আৰ্হি দেখুৱাই দিয়ক তাৰপিছত উপদেশ মানিব আমি বটে বন্ধ কৰি দিয়ক ক'বলৈ দিয়া অলপ সুযোগ দিয়া অলপ তুমি যদি মোক ঘৰত সুযোগ নিদিয়া আৰু বাহিৰত কোনে সুযোগ দিব এতিয়া চাওক এওঁলোকে এইবাৰ বাজেটত ফেন AC বন্ধ কৰি মিটিং কৰে এছেম্বলি কৰে নে কি লৈ কৰে সেইটো চাব যদি তেওঁলোকে ফেন AC সম্পূৰ্ণ বন্ধ কৰি কিনে তেওঁলোকে এছেম্বলি কৰে তেতিয়া জানিব হয় ৰাইজক ভাল উপদেশ দিছে আমি সেইটো মানি ল'ব লাগিব এতিয়া তেওঁলোকে গছৰ তলত মিটিং কৰক তেওঁলোকে এইবিলাক যদি নাই যাওক আপোনাৰ এই যে পাঞ্জাৱীটো কিছু কলাক্ষেত্ৰৰ ফিল্ডত বহক এছেম্বলি কৰক উমানন্দত যাওক ব্ৰহ্মপুত্ৰ মুকলি হাৱা খাই কিনে এছেম্বলি কৰক তেওঁলোকে যাওক ভূপেন খুৰাৰ সমাধিস্থলত জালুকবাৰী তাতে গৈ এছেম্বলি কৰক DC SP সন্মিলন বা অন্যান্য যিমান হয় সকলো মানে অপেন ফিল্ডত তেওঁলোকে কৰি দেখুৱাওক তেতিয়া মানিম হয় তেওঁলোকে আমাৰ ৰাইজৰ হকে কৈছে আৰু চৰকাৰ কেনেকুৱা চলাব আমি যদি ফেন বন্ধ কৰোঁ বিচনী ঘূৰাবলৈ যাওঁ এনেকুৱা গছৰ তলত আপোনালোকৰ মাৰ্কেটিংটো চলিব আপোনালোকৰ মাৰ্কেটিং নচলিব আপোনালোকৰ দেখো বন্ধই কৰিব লাগিব কিছুমান বিজনেছ হয়নে ৰাইজ জানিব এইটো আছিল বিদ্যুতৰ একক ইউনিটত মাচুল বৃদ্ধি কৰাৰ মেইন কাৰণ বুজি পাইছে নিশ্চয় গতিকে চাব ইয়াৰ প্ৰত্যুত্তৰ কিহেৰি দিব আমাৰ কিন্তু প্ৰতিবাদ কৰি নহ'ব কিবা কৰি নহ'ব কাৰণ জানে এই ৰাভা হাছঙৰ ৰাভা ইউনিয়ন যেতিয়া ওলাই আহিছে ৰাভা জনগোষ্ঠীৰ জন্মনি ৰাভাৰ হকে তেতিয়া কি কৰিছে 144 দিলে বা অন্যান্য দিছে নহয় জানো কিন্তু আপোনালোকৰ ওপৰত 144 নহয় আৰু ডাবল বহুৱাব সেইকাৰণে কৈছোঁ আপোনালোকে ইয়াৰ প্ৰত্যুত্তৰ সময়ত দিলে হ'ল আৰু 2024ত লোকসভাত নিশ্চয় দিব বুলি আশা থাকিল EVMৰ জৰিয়তে আপোনালোকে চাব কোনো দলক ভোট নিদিব মোৰ বিবেকেৰে কৈছোঁ দিয়ক কোনো দলক ভোট দিব নালাগে কেণ্ডিডেটক ভোট দিব লাগে কেণ্ডিডেট যদি ভাল নাথাকে নাইব দিম বুলি যে থাকে অপশ্যনটো তাতে টিপি থৈ আহিব দৰকাৰ হ'লে গৰু গাধাবিলাকক ভোট দিয়াতকৈ অধ্যক্ষই কৈছে ফেন বন্ধ কৰিব দিছে মই ফেনখন বন্ধ কৰিলোঁ এতিয়া আমি নিউজত চাওঁ অধ্যক্ষই AC কাটিছে নে নাই চাওঁ নোৱাৰোঁ মই AC কাটিছে নে বাদ দিয়া বিজনেছৰ ঠাণ্ডা এইবিলাক বিজনেছ হয় এতিয়া মই বুজি পালোঁ এতিয়া ফেনখন দিওঁ ফেনখন দিয়ে চাওকচোন ফেন হা দিলোঁ ফেনৰ চুইচ হয়তো আৰু বিশ্বজিৎ দৈমাৰৰ কথা নুশুনো এয়া ফেন এয়া ঘূৰি আছে এইখন দিয়া এইখন চুইচটো দিয়া নাই দিয়া তাতে মানুহ নাই দিয়া আৰু ৰাইজ আপোনালোকে বিনম্ৰ অনুৰোধ আপোনালোকে যিমান পাৰে ভিডিঅ'টো লাইক কমেণ্ট কৰক শ্বেয়াৰ কৰি দিব যাবলগীয়া আপোনাৰ কিন্তু আমাৰ সজাগ হওক কাৰণ জাগক গ্ৰাহক জাগক এটা সময়ত পাইছিলে নে এডভাৰটাইজ সেই বস্তুটো আহি যাওক জাগক গ্ৰাহক জাগক তো আজিলৈ সামৰোঁ বাই বাই টাটা